নমস্কাৰ। বহুদিনৰ বিৰতিৰ অন্তত আপোনালোকৰ সন্মুখত এটা মই ভিডিঅ' উপস্থাপন কৰিব খুজিছোঁ। একচুৱেলি কামৰ তাগিদাত মই আপোনালোকক ভিডিঅ' দিব পৰা নাছিলোঁ। তো আজি আমাৰ ফেমিলিটোৰ কাৰণে এটা বেয়া দিন আছিলে। মই অফিচৰ পৰা আহি থকা অৱস্থাত ৱাইফে মোক ফোন কৰিলে যে তুমি সোনকালে ঘৰলৈ আহা। তেতিয়া গম পালোঁ যে মোৰ ঘৰত সাপ সোমাইছে। দুপৰীয়া প্ৰায় 3টামান বজাত ৱাইফে ৰ'দত শুকুৱাবলৈ দিয়া কাপোৰখিনি লৈ পেলাই যেতিয়া আমাৰ দেউতাহঁতৰ ৰুমটোৰে সোমাই পেলাই আমাৰ ৰুমলৈ আহিব খুজিছিলে, তেতিয়া সাপডালে আমাৰ দেউতাহঁতৰ টিভি থকা ৰুমটোত পৰি আছিলে। অকণমান ভুলৰ কাৰণে বা চাগে ভগৱান সহায় আছিলে, ৱাইফে যিডাল সাপ ওলাইছিলে সেইডালৰ ওপৰত খোজ নাৰাখিলে। খোজ ৰাখিলে হয়তো মহা বিপদ হ'লহেঁতেন। তাৰপাছত বহুত চিন্তা কৰি ভাবি চিন্তি কেনেকৈ যে ঘৰ আহি পাইছোঁ এইটো ভগৱানে জানে। আহি পেলাই দেখা পালোঁ আমাৰ ঘৰত বহুত মানুহৰ জুম। চালোঁ সাপডাল, ময়ো চেষ্টা কৰিলোঁ। আপোনালোকৰ সন্মুখত যিখন আপোনালোকে চফা দেখিবলৈ পাইছে, সেইখন হৈছে মোৰ বিয়াত দিয়া চফা হয়। সেই চফাখনত সাপডাল মানে বাকীবিলাকে দেখা পোৱা বুলি ক'লে আৰু ৰুমটোৰ ভিতৰত তেওঁলোকে চাই আছিলে। মই কি কৰিলোঁ, আমাৰ কাষৰে আমাৰ দাদা মোহন আৰু মোৰ এগৰাকী জ্যেষ্ঠ ভাতৃসদৃশ আমাৰ চিনাদিৰ দাদা এগৰাকী, যিয়ে আমাক সদায় গাখীৰ দিয়ে, তেওঁলোক দুজনক আমাৰ ঘৰত দেখা পালোঁ। মোৰ মা ৱাইফৰ লগত তেওঁলোকে সাপডাল খেদিবৰ কাৰণে চেষ্টা কৰি আছে। লগতে আমাৰ কাষৰ ভানু খুৰীও আছিলে। তাৰপাছত কি কৰিলোঁ, মই চেয়াৰখন নি পেলাই বাহিৰত উলিয়াই দিলোঁ। মই মোহন এনেকৈ দুজন মানে লগ লাগি চেয়াৰখন উলিয়াই দিলোঁ। সেইখিনি সময়ত বিৰাণ দত্ত আটাও আহি পালে। তাৰপাছত কি হ'ল, এতিয়া সাপখোৰ নাইহে নাই, দেখা নাপাওঁ খুব ভয় লাগিলে। মোৰ আকৌ সন্দেহ হৈছে আমাৰ বেডৰুমতে কিজানি সাপডাল থাকিল, কিন্তু নাই, ভগৱানৰ কৃপাত সেইটো নহ'ল। চফাখন যেতিয়া উল্টাই দিলোঁ, এই যে আপোনালোকে দেখা পাইছে কাপোৰখন, সেই কাপোৰখনত কিবা এটা বস্তু ফুলি থকা নিচিনা পালোঁ। পাই পেলাই মই ক'লোঁ ইয়াতে সাপডাল আছে নেকি সোমাই। তেতিয়া আমাৰ গাখীৰ দিয়া দাদাজনে কি কৰিলে, হাতেৰে চুই দিছে, একদম চুই দি পেলাই কৈছে ইয়াত সাপডাল নিশ্চয় আছে, এইডাল সাপ চিয়ৰ সাপডাল ইয়াত আছে। শেষত উপায় নাপাই পেলাই আমি ৰেস্কিউ টিম মাতিব লগা হ'ল। আমাৰ ঘৰৰ কাষৰ ককায়া বুলি আমাৰ গাঁৱৰে ককায়াৰ এগৰাকী ল'ৰা এটা আছে, তেওঁ বোলে ৰেস্কিউ সাপবিলাক বোলে ধৰি পেলাই বন বিভাগক জমা দিয়ে। এই কথাখিনি মোহনে মোক ক'লে, মোহন দাই কোৱাৰ পাছত সেই সাপডাল কি কৰিলোঁ, ৰেস্কিউ টিমৰ ল'ৰাজনক ফোন কৰিলোঁ। তাৰ নাম আছিলে বিৰাজ, আৰু সি বোলে বহুদিন ধৰি এনেকৈ সাপ ধৰিয়ে আছে। তাৰপিছত তাক আহিলে, সি আহি পেলাই তাক চফাখন দেখুৱালোঁ। সি ক'লে যে নহয়, সাপডাল হেৰি কৰিব লাগিব, আপোনালোকে সাপডাল মানে চফাখন কাটিব দিব লাগিব। তো মই এটা ঠিক কৰিলোঁ, এটা নিৰ্দিষ্ট জেগা এটুকুৰাত কাটি পেলাই এটা উলিয়াবৰ কাৰণে এটা বুদ্ধি লগালোঁ। বিৰাজে সাপডাল তেওঁৰ যাৱতীয় যন্ত্ৰ পাতিৰে সাপডাল ধৰিলে, যিখন ক'লা মনা সেইখনত তেওঁ সোমোৱাই লৈ পেলাই তেওঁ ক'লে যে আপোনাৰ এড্ৰেছটো দিব লাগিব, আমি এইকেইডাল বস্তু আমি বন বিভাগক জমা দিম। সকলো এড্ৰেছ দি পেলাই আমাৰ ঘৰৰ পৰা গ'ল, বন বিভাগক সাপডাল জমা দিয়া বুলি